It's such an honor to felicitate my senior and so renowned person. Dada কৈছে বোলে এতিয়া দাদা সৰু মই ডাঙৰ হৈ গলো কেতিয়াও নহয় দাদা কিমান I'm 5.7 or 6%. সাপৰ হৈ দিছো যোৱা 6 এপ্ৰিল তাৰিখে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম আৰু একমাত্ৰ কিডনী হস্পিটেল ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনী ডিজিজেছ চমুকৈ iUKDৰ 94 সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটি কাৰ্বি আংলঙত অনুষ্ঠিত হৈ যায় কাৰ্বি কালচাৰেল ছ'চাইটি আৰু কাৰ্বি ফিল্ম ছ'চাইটিৰ উদ্যোগত তথা গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ সহযোগত ডিফুৰ তাৰালাংছোস্থিত কাৰ্বি পিপুলছ হলত সফলতাৰে অনুষ্ঠিত হৈ যোৱা স্বাস্থ্য পৰীক্ষা শিবিৰটিত শতাধিক ৰোগীক কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ চিকিৎসা বিনামূলীয়াকৈ প্ৰদান কৰা হয় স্বাস্থ্য পৰীক্ষা শিবিৰটি আৰম্ভ হোৱাৰ পূৰ্বে আয়োজিত মুকলি সভাত উপস্থিত থাকে অসমীয়া কথাছবি জগতৰ সু অভিনেতা ৰাজীৱ ক্ৰ কিডনী হস্পিটেল iUKDৰ মুখ্য পৰিচালন সঞ্চালক তথা মুখ্য ইউৰলজি বিশেষজ্ঞ লেজাৰমেন অফ ইণ্ডিয়া খ্যাত ডাক্তৰ অৰূপ কুমাৰ নাথ কাৰ্বি কালচাৰেল ছ'চাইটিৰ সম্পাদক সুনীল তকবি আৰু প্ৰাক্তন সভাপতি চন্দন সিং ক্ৰকে আদি কৰি বহু গণ্যমান্য ব্যক্তি It's such an honor to felicitate my senior and so renowned person. Dada কৈছে বোলে এতিয়া দাদা সৰু মই ডাঙৰ হৈ গলো কেতিয়াও নহয় দাদা কিমান I'm 5.7 or 6%. সাপৰ হৈ দিছো অভিনেতা ৰাজীৱ ক্ৰয়ে তেওঁৰ খুহটীয়া ভাষণেৰে উপস্থিত ৰাজ্যক হাঁহিৰ খোৰাক যোগোৱাৰ লগতে স্বতঃস্ফূৰ্ত হাঁহি যে আমাৰ দেহ মনৰ বাবে মহৌষধ সেই কথা বাৰে বাৰে সোঁৱৰাই দিয়ে সবকে এই যে হাঁহিছে যে ইজ স্পন্টেনিয়াসলি so that's the best medicine is haha okay নেতা ডক্টৰ লগৰ এক্সট্ৰালিকে এটা ডক্টৰৰ ডিউটি কি মানুহ ভাল হ'বলৈ বেমাৰ এটা ছাৰ সকল আছে দৱাই দিব বেজি দিব মানুহ ভাল কৰিব মইতো তেনেকা মইতো বেলেগ নাই মানুহ মোৰ কথা মানে হাঁহে গতিকে বিনা পইচা বিনা ট্ৰিটমেন্ট মানে যত ইট ইজ এ লাভিং থেৰাপি হাঁহি মাজতে মানুহ বেমাৰ ভাল হয় বেছি যুগতে হাঁহি দিয়া বড় ষ্টপ তেনে পাৰবে ডেলিভারি হৈ যাব পাৰে উল্লেখযোগ্য যে মানৱদৰদী চিকিৎসক লেজাৰমেন ডাক্তৰ অৰূপ কুমাৰ নাথৰ তত্বাৱধানত চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ এটি সজাতি দলে যোৱা এটা দশক ধৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ গাঁৱে ভূঞে চহৰে নগৰে গৈ ৰাইজৰ মাজত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰি অহাৰ লগতে এনে ৰোগত ভুগি থকা ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰি আহিছে মোৰ নাম মন্তৰাম তিমু মোৰ ঘৰ ইয়াত ডিফু মোৰ বয়স 30 আগতে মোৰ কিডনী ষ্টন আছে ডিজিজ আছিলে প্ৰথমতে মই ইয়াত ডিফু দেখাইছিলোঁ ডিফু মেডিকেল কলেজত তাৰপিছত ইয়াতে ডক্টৰকেইটাই ক'লে যে তোমাৰ লেফ্ট কিডনীত মানে পাথৰ আছিলে তো মোৰ আমাৰ ইয়াত প্ৰিন্সিপাল DMCHে মোক ছাজেষ্ট কৰিলে যে iUKD Sonapur ডক্টৰ অৰূপ কুমাৰ ছাৰ তাত লগ কৰিবা বুলি মই ছাৰক লগ কৰিলোঁ ছাৰক লগ কৰি ছাৰে মোক ছাজেষ্ট কৰিলে যে আহিবা মই তোমাক ধুনীয়াকৈ মানে কিবা ট্ৰিটমেণ্ট দিম বুলি হয় তাৰপিছতে ছাৰে মোক ধুনীয়াকৈ ট্ৰিটমেণ্ট কৰি আজি মানে মোৰ আপোনাৰ অপাৰেশ্যন আছিল নেকি তাতে মোৰ অপাৰেশ্যন 26 ডিচেম্বৰ 2024 হৈছিলে এতিয়া মই বহুত আৰাম পাইছোঁ মই ছাজেষ্ট কৰিম যে iUKD এটা ভাল হস্পিটেল বহুত ডিচিপ্লিন আছে আৰু হাইজিন আছে ভাল কাৰ্বি আংলঙৰ পৰা প্ৰণৱ দিহিঙীয়াৰ সহযোগত বিপ্লৱ কাকতিৰ ৰিপৰ্ট নিউজ হেল্থ প্লাছ